আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ তীব্ৰ গতিত চলা ট্ৰেইন কোনখন দেশত আছে? আপুনি জানেনে পৃথিৱীৰ কোনখন দেশত আটাইতকৈ বেছি লোকে আত্মহত্যা কৰে? এই দেশখনৰ বিষয়ে জানিবলৈ ভিডিঅ'টো চাওক। আজি আমি যিখন দেশৰ বিষয়ে জানিম সেই দেশখন হ'ল জাপান, যাক নিপ্পন বা নিহন বুলিও কোৱা হয়। নিপ্পন মানে হ'ল সূৰ্য উদয় হোৱা দেশ, কিয়নো জাপানত প্ৰথমে সূৰ্য উদয় হয়। আহক তেন্তে জাপানৰ লগত জড়িত বিভিন্ন কথাবোৰ জানো। জাপান প্ৰশান্ত মহাসাগৰত অৱস্থিত পূব এছিয়াৰ এখন দেশ। ই এখন দ্বীপ ৰাষ্ট্ৰ। এই দেশখন ৬,৮৫২টা দ্বীপেৰে গঠিত। ইয়াৰে কেৱল ৩৪০টা দ্বীপহে ১ বৰ্গ কিলোমিটাৰতকৈ ডাঙৰ। ইয়াৰ মুঠ মাটিকালি হ'ল ৩,৭৭,৯৭৫ বৰ্গ কিলোমিটাৰ। জাপান পৃথিৱীৰ ১১ নং আটাইতকৈ জনবহুল দেশ। ২০২১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হ'ল ১২,৫৪,০০,০০০। ইয়াত জনবসতি ঘনত্ব বহুত বেছি আৰু নগৰীয়া অঞ্চলেই বেছি। জাপানত চৰি কোৱাৰ বা ক্ষমা খোজাৰ ২০তকৈও অধিক প্ৰকাৰ আছে। তেওঁলোকে বিভিন্ন ধৰণে নিজৰ ভুল স্বীকাৰ কৰে। জাপান সেই আধুনিক ৪খন দেশৰ এখন যি কেতিয়াও ইউৰোপৰ শাসনৰ তলতীয়া হোৱা নাই। পৃথিৱীৰ আটাইতকৈ তীব্ৰবেগী ট্ৰেইনো জাপানতে পোৱা যায়। ইয়াত ৫০০ কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈও বেছি বেগেৰে চলা ট্ৰেইন আছে। জাপানত মেগনেটৰে চলা ট্ৰেইনো আছে। ইয়াক দেখিবলৈ এনে লাগে যেন ট্ৰেইনখন ওলমি গৈ আছে। জাপানৰ বাহিৰে আটাইতকৈ বেছি জাপানী লোক ব্ৰাজিলত দেখিবলৈ পোৱা যায়, সেয়ে ইয়াক দ্বিতীয় জাপান বুলিও কোৱা হয়। ইজিপ্তৰ দৰে জাপানতো মেকুৰী হত্যা কৰাটো অপৰাধ। ইয়াত বেছিভাগ লোকে ক'লা মেকুৰী পোহে। আপুনি জানেনে জাপানৰ ৯০% মোবাইল ফোনেই ৱাটাৰপ্ৰুফ? কামৰ মাজতে টোপনি যোৱাটো জাপানত এটি সাধাৰণ কথা। ইয়াৰ লোকসকলে দিনে ৰাতিয়ে কাম কৰে, সেইবাবে টোপনি কম হয় বাবে কামৰ মাজত টোপনি গ'লেও কোনেও একো নকয়। জাপানত ঘোঁৰাৰ কেঁচা মাংস খোৱা এটি পৰম্পৰা। ইয়াত ঘোঁৰাৰ মাংস সকলোৰে প্ৰিয়। জাপানীসকলে ৪ সংখ্যাটোক অশুভ বুলি ভাবে। তেওঁলোকে পাৰে মানে এই সংখ্যাটো ব্যৱহাৰ নকৰেই। ইয়াত ৪ মহলীয়া অট্টালিকাক ৪ৰ সলনি ৫ মহলীয়া বুলি কোৱা হয়। জাপানীসকলে আলহীক বৰ ভাল পায়। আলহীক সৎকাৰ কৰা তেওঁলোকৰ পৰম্পৰা। আনকি আলহীৰ বাবে তেওঁলোকে বেলেগকৈ থকাৰ বাবে ঘৰৰ ব্যৱস্থাও কৰি দিয়ে। আলহীৰ বাবে জোতাও তেওঁলোকে কিনি থয়। জাপানী লোকে বহুত কষ্ট কৰিব পাৰে। ইয়াত কোনেও ফ্ৰী বা কাম নকৰাকৈ একো আশা নকৰে। ঘোচ লোৱা আৰু দিয়াৰ প্ৰথা ইয়াত নাই। এইবাবেই দেশখন পৃথিৱীৰ অন্যতম উন্নত দেশ। আমাৰ ইয়াত বনোৱা সকলো ৰাস্তাৰে কিবা নহয় কিবা এটা নাম থাকেই, কিন্তু জাপানত এনে বহুতো ৰাস্তা বা পথ আছে যাৰ একো নাম নাই। জাপানত প্ৰতি বছৰে ১৫০০তকৈও বেছি ভূমিকম্প আহে। ২০১১ চনত হোৱা প্ৰবল ভূমিকম্পই দেশখন বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছিল। কিন্তু জাপানে অভূতপূৰ্ব সাহসৰ পৰিচয় দি নিজৰ ভৰিত আকৌ নিজে থিয় দিলে। ২০১১ চনৰ ভূমিকম্পই পৃথিৱীৰ ঘূৰ্ণনৰ গতি কিছু বঢ়াই দিছে। ইয়াৰ ফলত এতিয়া দিন ১.৮ মাইক্ৰ'ছেকেণ্ড সৰু হৈ গৈছে। জাপানত আটাইতকৈ বেছি যুৱকে আত্মহত্যা কৰে। ইয়াত কামৰ বোজা ইমান যে বহুত লোকে আত্মহত্যা কৰে। জাপানত কোনোবাই আত্মহত্যা কৰিলে চৰকাৰে তেওঁৰ ঘৰখনক সান্তনা নিদিয়ে, বৰঞ্চ জৰিমনাহে বিহে। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত জাপান বহুত আগবঢ়া। ইয়াৰ প্ৰায় ১০০% লোকেই শিক্ষিত। জাপানৰ আটাইতকৈ লোকপ্ৰিয় খাদ্যবিধ হ'ল ফুকু। এবিধ বিষাক্ত মাছেৰে এই খাদ্যবিধ বনোৱা হয়। এই খাদ্যবিধ বনোৱাৰ আগতে ৰান্ধনীক ইয়াৰ বাবে বিশেষ ট্ৰেইনিং দিয়া হয়। চাৰিওফালে সাগৰ থকাৰ পিছতো ইয়াত ২৭% মাছ বেলেগ দেশৰ পৰা আমদানি কৰা হয়। জাপানত দ্বিতীয় আটাইতকৈ বেছি বৈজ্ঞানিক গৱেষণা কৰা হয়। জাপানৰ অলিয়ে গলিয়ে ভেণ্ডিং মেচিন নামৰ এবিধ মেচিন লগোৱা আছে। এই মেচিনটোত আপুনি কোনো মুদ্ৰা বা কইন ভৰালে ই ছফ্ট ড্ৰিংকছ, নুডলছ আদি খোৱা বস্তু উলিয়াই দিয়ে। জাপানত কমিক্স বুক বহুত জনপ্ৰিয়। ইয়াত প্ৰকাশিত কিতাপৰ ২০%ই কমিক্স বুক। জাপানীসকলে তেওঁলোকৰ জাপানী ভাষাটো বহুত ভাল পায়। এই ভাষাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰে। আনকি বৈজ্ঞানিক গৱেষণাও এই ভাষাতে কৰা হয়। জাপান পৃথিৱীৰ একমাত্ৰ দেশ য'ত এতিয়ালৈ পৰমাণু বোমাৰে আক্ৰমণ কৰা হৈছিলে। ১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টৰ দিনা আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পৰমাণু বোমা বিস্ফোৰণ কৰিছিল। তথাপিও ই বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এখন অগ্ৰণী দেশ। যোৱা কেইটামান দশকত ই ইলেক্ট্ৰনিক্স, অটোমোবাইল,
মেচিনাৰী, ৰবটিক্স আদি ক্ষেত্ৰত তীব্ৰ গতিৰে বিকাশ ঘটাইছে। জাপানৰ মাটিকালিৰ 70% পাহাৰেৰে আৱৰা আৰু ইয়াত 200ৰো অধিক আগ্নেয়গিৰি আছে। ইয়াৰে 111টা সক্ৰিয় অৱস্থাত আছে। জাপানৰ কেৱল 13% ভূমিতহে খেতি কৰা হয়। জাপানৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ হ'ল টকিঅ'। ক্ষেত্ৰফল, জনসংখ্যা আৰু ঘনত্বৰে ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ চহৰ। প্ৰায় 3 কোটিৰো অধিক লোকে ইয়াত বাস কৰে। জাপানত সকলোৱে সময়ৰ পাবন্দ। সময়মতে কাম কৰা ইয়াৰ লোকসকলৰ নিয়ম। ইয়াত কোৱা হয় যে ট্ৰেইনো 30 ছেকেণ্ডতকৈ বেছি পলম হ'ব নোৱাৰে। জাপানীসকলৰ পচন্দৰ খেলবিধ হ'ল চুমো। ইয়াৰ অধিকাংশ লোকেই এই খেলবিধ ভাল পায়। জাপান পৃথিৱীৰ 3য় বৃহত্তম অৰ্থনীতি। আমেৰিকা আৰু চীনৰ পিছতে ইয়াৰ স্থান। দেশৰ সুৰক্ষাৰ নামত জাপানে যথেষ্ট টকা খৰচ কৰে। সুৰক্ষাৰ নামত আটাইতকৈ বেছি পইচা খৰচ কৰা পৃথিৱীৰ প্ৰথম 10খন দেশৰ ভিতৰত ইয়াৰ স্থান। জাপানৰ 69% লোকে শিন্টো ধৰ্ম পালন কৰে। এইটো ইয়াৰ আঞ্চলিক ধৰ্ম। আনহাতে 66% লোকে বৌদ্ধ ধৰ্ম পালন কৰে। ইয়াত বহুতো লোকে দুটাকৈ ধৰ্ম পালন কৰে। আনহাতে 1.5% লোকে খ্ৰীষ্টিয়ান আৰু 1% লোকে ইছলাম ধৰ্ম পালন কৰে। আজিলৈ ইমানেই বন্ধুসকল। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।